নমস্কাৰ ষ্টুডিঅ'ত মই ডেইজি লৈ আহিছো এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বাতৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে বেলতলাত নিখা বেলতলা জামে মছজিদত নামাজ পঢ়াৰ উদ্দেশ্যৰে প্ৰৱেশ কৰিছিল 15 জনীয়া এটি সন্দেহযুক্ত যুৱকৰ দলে কিন্তু নামাজ পঢ়াৰ বিসংগতি দেখি মছজিদ কৰ্তৃপক্ষৰ সন্দেহ উপজাত ফুটপোছৰ বাবে যুৱকৰ দলটোক আৱৰি ধৰাত 6 জনকৈ যুৱকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাকি 9 গৰাকীকৈ যুৱকক স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গোটাই দিছিল কিন্তু আজি যুৱক কেইজনক জামিনক মুকলাই দিয়াৰ লৈ এতিয়া বেলতলা জামে মছজিদত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি তাৰ উপৰি বখিষ্ট থানা ঘেৰাও কৰিছে উত্তেজিত লোকে মছজিদৰ সিসিটিভি কেমেৰাত বন্দী হৈছে উক্ত সন্দেহযুক্ত যুৱকৰ দলটো কোনো কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যৰে মছজিদত প্ৰৱেশ কৰিছিল নেকি এই লৈ এতিয়া সৰ্বত্ৰে উত্থাপিত হৈছে প্ৰশ্নৰ স্থানীয় লোকৰ ফুটপোছৰ অন্তত পোহৰলৈ আহিছে আন এক গুৰুত্বপূৰ্ণ তথ্য যে মাথো এমাহ পূৰ্বে ধৰ্মান্তৰিত হৈছিল সন্দেহযুক্ত যুৱকৰ দলটো মন বজাত মই আমাৰ প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট আমি তাত মানে বহি কিবা এটা আলোচনা কৰি আছিলোঁ তেনেকুৱাতে প্ৰায় 12-15 জনীয়া গ্ৰুপ এটা মছজিদত এজন দুজনকৈ সোমাই আহিলে আমি ভাবিলোঁ মছজিদ হয় তো নামাজ পঢ়িব আহিব পাৰে নামাজৰো সময় হৈছিলে তেওঁলোকে জোতা চেণ্ডেল খুলিলে খুলি হাত ভৰি ধুলে ধুই সন্মুখত আহি থিয় দিলে মই সুধিলোঁ যে আপোনালোকে ক'ৰ পৰা আহিছে তেওঁলোকে ক'লে যে আমি তিনিচুকীয়াৰ পৰা আহিছোঁ ফুৰিব আহিছোঁ নামাজৰ সময় হ'লে গতিকে মছজিদত সোমাইছোঁ নামাজ পঢ়াৰ উদ্দেশ্য ভাল কথা আৰু মছজিদতো সকলো আহিব পাৰে কাৰো বাধা নাই তেওঁলোকে আহিলে আহি মছজিদত সোমালে ভিতৰত যেতিয়া নামাজত বহিলে বহোঁতে আমাৰ দুজনে যেনে দেখা পালে যে তেওঁলোকে ভুল পদ্ধতিৰে নামাজ পঢ়ি আছে আমাৰ অলপ সন্দেহ হৈ গ'ল নামাজ শেষ হোৱাৰ পাছত আমাৰ ইমাম চাহেবে ক'লে যে যিহেতু পুলিচ প্ৰশাসনৰ পৰা মানে ইনষ্ট্ৰাকশ্যন আছে যে অচিনাকি মানুহ যদি বেছি সংখ্যাত মছজিদত আহে তেওঁলোকৰ পৰিচয় পত্ৰ বিচাৰিব লাগে সেই উদ্দেশ্যে আমাৰ ইমাম চাহেবে তেওঁলোকৰ পৰা পৰিচয় পত্ৰ বিচাৰিলে এজনে তেনেকুৱাতে এজনে মানে থিয় হৈ ক'লে যে হাম আছামিজ নেহি সমজতা হে আব হিন্দী মে বলিয়ে ইমাম চাহেবে তেখেতৰ পৰা হিন্দীতে মানে আইডেণ্টিটি প্ৰুফ বিচাৰিলে বিচাৰোঁতে তেওঁ তৰ্ক বিতৰ্কত লিপ্ত হ'ল ইমাম চাহেবৰ লগত যে ইণ্ডিয়া মে ঘূৰনে কে লিয়ে আইডেণ্টিটি প্ৰুফ চাহিয়ে কিয়া তেতিয়া মই ক'লোঁ যে শুনক আইডেণ্টিটি প্ৰুফ বিচাৰাটো কোনো বেয়া কথা নহয় আমি যিহেতু পৰিচিত মানুহ আপোনালোকে আৰু ডাঙৰ গ্ৰুপত আহিছে গতিকে এজনে আইডেণ্টিটি প্ৰুফ দেখুৱাই দিয়ক অসুবিধা কি আছে তেনেকৈ কওঁতে মোৰ লগতো তৰ্ক বিতৰ্কত লিপ্ত হ'লে হয় তেওঁলোকে মানে মছজিদৰ পৰা ওলাই আহিলে ওলাই আহি দৌৰিলে গেটৰ মুখলৈকে দৌৰি গ'ল আমিও গ'লোঁ পিছে পিছে গৈ আমি তেওঁলোকক ৰখাব চেষ্টা কৰিলোঁ তেওঁলোকে ঠেলা হেঁচা কৰি 4-5জনমান আমাক ঠেলি আহিছে গেট খুলি তেওঁলোকে ওলাই গুচি গ'ল বাকীখিনিক আমি গেট বন্ধ কৰি ৰাখিলোঁ আৰু ৰাখি তেওঁলোকৰ পৰা আইডেণ্টিটি প্ৰুফ বিচাৰিলোঁ তেওঁলোকৰ আইডেণ্টিটি প্ৰুফ একো নাই লগত মোবাইল চবাইল একো নাই আৰু যেতিয়া তেওঁলোক দৌৰাদৌৰি কৰিলে আমাৰ অলপ সন্দেহ হৈ গ'ল যে দৌৰিলে কিয় আইডেণ্টিটি বিচাৰিলেতো মানুহ দৌৰিব নালাগে তেওঁ যদি সৎ উদ্দেশ্যলৈ মছজিদত প্ৰৱেশ কৰিছে তেতিয়াহ'লেতো পৰিচয় বিচাৰিলে দৌৰাৰ কোনো অৰ্থ নাথাকে গেট বন্ধ কৰি পেলাই আমি থানাত ফোন কৰিলোঁ থানাৰ পৰা হাতীগাঁও থানাৰ পৰা আহিলে বশিষ্ঠ থানাৰ পৰা আহিলে আহি তেওঁলোকক সোধা পোছা কৰা হ'ল যেতিয়া পুলিচে সোধা পোছা কৰিলে তেতিয়া আমি গম পালোঁ যে তেওঁলোক আচলতে মুছলিম কাষ্টৰ নহয় আদাৰ কাষ্টৰ হয় এতিয়া কথাটো হ'ল আদাৰ কাষ্টৰ মানুহ আহিব পাৰে মছজিদত সৎ উদ্দেশ্যলৈ আহিব পাৰে নামাজ পঢ়িব পাৰে বা মছজিদত প্ৰৱেশ কৰিব পাৰে কোনো বাধা নাই কিন্তু কথা হ'ল তেওঁলোক দৌৰিলে কিয় আৰু কি উদ্দেশ্যলৈ তেওঁলোক আহিছিলে মছজিদত প্ৰৱেশ কৰিছিলে বা তেওঁলোকৰ মানে উদ্দেশ্যটো কি আছিলে শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ উদ্দেশ্য আছিলে নে কি আছিলে সেইটো আমি পুলিচক তেওঁলোকক হেণ্ডঅভাৰ কৰিছোঁ 9জন পুলিচে লৈ গৈছে এতিয়া আৰক্ষীৰ ওচৰত আমাৰ এটাই দাবী তেওঁলোকৰ পৰিচয় উদ্ধাৰ কৰক আৰু তেওঁলোকৰ উদ্দেশ্যটো জানিবলৈ চেষ্টা কৰক যে তেওঁলোকে কি উদ্দেশ্য লৈ মছজিদত প্ৰৱেশ কৰিছিলে তেওঁলোকৰ উদ্দেশ্যটো কি আছিলে সেই বস্তুটো আমি জানিব বিচাৰোঁ হাতত একো বস্তু নাছিলে কিন্তু লগত কিবা থাকিব পাৰে আমি এইটো চাৰ্চ কৰা নাছিলোঁ আৰু পুলিচেও চাৰ্চ কৰা নাই সন্মুখত 26 জানুৱাৰী আহি আছে গতিকে আমাৰো অলপ মানে সচেতনতা আছিলে আগৰ পৰাই যে তেনেকৈ হ'লে আমি আৰক্ষীৰ লগত যোগাযোগ কৰিব লাগিব